ব্ৰেকিং নিউজ দিছপুৰ সমষ্টিত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে বিজেপিৰ পৰা টিকট নোপোৱাৰ পাছত জয়ন্ত কুমাৰ দাসে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছে এই সিদ্ধান্তই ৰাজ্যৰ ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিছে ৱেদাৰ এলাৰ্ট অসমত আগন্তুক কেইদিনত বজ্ৰপাত সহ বৰষুণৰ সম্ভাৱনা বৃদ্ধি পাইছে বুলি বতৰ বিভাগে জনাইছে ফ্লাড এলাৰ্ট ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বৃদ্ধি পাইছে কিছু অঞ্চলত বানৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু জনসাধাৰণক সতৰ্ক থাকিবলৈ আহ্বান জনোৱা হৈছে City update Guwahati মহানগৰত যানজট সমস্যা পুনৰ গুৰুতৰ ৰূপ লৈছে অফিস সময়ত দীঘলীয়া যানজটৰ বাবে সাধাৰণ জনতা অসুবিধাত পৰিছে অসম চৰকাৰে নতুন শিক্ষা নীতি ৰূপায়ণৰ দিশত গুৰুত্ব আৰোপ কৰিছে বিদ্যালয়সমূহত ডিজিটেল শিক্ষা ব্যৱস্থা উন্নত কৰাৰ পৰিকল্পনা চলিছে অসমত পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে ইয়াৰ ফলত সাধাৰণ জনতাৰ ওপৰত অৰ্থনৈতিক চাপ বৃদ্ধি পাইছে গুৱাহাটী বিশ্ববিদ্যালয়ত নতুন গৱেষণা প্ৰকল্প আৰম্ভ কৰা হৈছে ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে অসম আৰক্ষী অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান জোৰদাৰ কৰিছে বহু পৰিমাণৰ ড্ৰাগছ জব্দ আৰু কেইজনো লোক গ্ৰেপ্তাৰ কৰা হৈছে টুৰিজম বুষ্ট কাজিৰঙা আৰু মাজুলীৰ দৰে স্থানত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ইয়াৰ ফলত ৰাজ্যৰ অৰ্থনীতি শক্তিশালী হৈছে ৰাজ্যজুৰি বিহু উৎসৱৰ প্ৰস্তুতি আৰম্ভ হৈছে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন চলিছে আৰু আনন্দময় পৰিৱেশ সৃষ্টি হৈছে